নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোলৈকে। আজি গৈ আছোঁ আমি অলপ ফুৰিবৰ কাৰণে। তাৰে দৃশ্য অকণমান আপোনালোকক দেখাবলৈ ল'ম আৰু আহকচোন আমি সকলোৱে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। নলা মৰম লেনৰ পৰা ওলাই অহা পানী, এইটো একচুৱেলি নলা হয়, যোনবিলাকে মৰম লেন বুলি কয়। মই আপোনালোকৰ আগত আকৌ ভালকৈ দেখাম বাৰু, ভিডিঅ' এটা বনাই দেখাম আৰু আগৰ এটা ভিডিঅ' দেখাইছিলোঁ। এইটো ৰাস্তাত যায় আৰু এইটো নলাৰ পানীখিনি চব তাৰ পৰা ওলাই আহিছে। কৰোণাৰ কাৰণে জাননী এখন দি থৈছে, মৰম লেনৰ যোৱা ঘাটৰ এইটো ৰাস্তা হয় আৰু ইয়াতে এখন ডাঙৰ জাননী লিখিছে আৰু পানী নাই বুলি কৈছে। তাকে আমি যাওঁ কাকপথাৰ ফালে আৰু ৰাস্তাত দেখি পেলাই অলপ আপোনালোকৰ আগত দেখা বুলি ভাবিছিলোঁ। আৰু এটা কথা মৰম লেনৰ বিষয়ে কৈছোঁ, মৰম লেনত নাহিব, এতিয়া কোনো পানী নাই, একেবাৰে খালী আৰু প্লাছ কৰোণাৰ কাৰণে বন্ধ কৰি থৈছে। আহিছিলোঁ মহাদেৱপুৰ পাৰ হৈ উজানৰ ৰাস্তাত বাইক চলাই আছোঁ। বাইপাছৰ ৰাস্তা খালী, একেবাৰে খালী, ঠাণ্ডা ৰাস্তা আৰু মানুহবিলাকে চাই আৰু অলপ পাছতে পাই যাম আমি দিয়াক চাৰিআলি গৈ পেলাই গৈ আছোঁ আমি। ভিডিঅ'টো চাই থাকিব শেষলৈ। ক'ত ইমান দি ক'ত পলাই থাকিলে বাৰুকৈ ক। আমি আহিলোঁ আজি বৌমেচাৰী প্ৰভাতলৈ, তাৰপিছত আৰু লগৰজনৰ ঘৰত এজন লাজ কৰিছে অলপ। আহিলোঁ, আহি চাহ তামোল খালোঁ, ভাত খালোঁ অলপ আগতে, চব তামোল পাণ, তাৰপিছত ভাত খাই উঠি এতিয়া ঘৰলৈ যামগৈ আৰু আমাৰ দাদাৰ চচুবাৰীত সোমালোঁ, তাত চাহ খালোঁ, চাহ তামোল খাই আকৌ ঘৰলৈ ৰাওনা হৈছোঁ আৰু বৰমচাৰী গাঁৱৰ পৰা ওলাই আহি আৰু বাইপাছত ভৰিত বাইক চলাই আছোঁ আৰু বাইপাছৰ ফালৰ পৰা মহাদেৱপুৰ হৈ ঘূৰি যাম, মানে মহাদেৱপুৰ গেটৰ হয় আৰু তাৰে মহাদেৱপুৰ গেটৰ অকণমান ৰাস্তাবিলাক দেখাই লৈছোঁ আৰু ৰাস্তা বাইপাছটো, আৰু বাইপাছৰ পৰা হয় আৰু অকণমান পাছতে আমি পাই যাম আৰু মহাদেৱপুৰ গেটত ভিডিঅ' কৰিব দিয়ে নে নাই নাজানো, তথাপিও অকণমান চেষ্টা কৰি যাম আৰু চাই যাবচোন ভিডিঅ'টো শেষলৈ কেনেকুৱানো লাগে। অলপ আগত পুলিচ ৰখি আছে, সেয়ে বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কেমেৰাটো বন্ধ কৰি। গেটত যিহেতু পাৰ হৈ যাবৰ কাৰণে গেট পাছ লাগিব, আমাৰ লোকেল কাৰণে নালাগে হয়তো, আৰু বাকী যিমানবিলাক দূৰৰ পৰা মানুহ আহিছে সিহঁতৰ প্ৰত্যেকৰে কৰোণা টেষ্ট আৰু গেট পাছ বনাব লাগিব আৰু কিমান দিনলৈ থাকিব, অৰুণাচলত বিশেষকৈ কিমান দিন থাকিব তাৰে গেট পাছ লৈ আছে এইবিলাক মানুহবিলাক চব। আমি লোকেল হয়, ওচৰৰে ডিষ্ট্ৰিক্টৰ হয়তো সেইকাৰণে আমাৰ কোনো গেট পাছ ল'বলগীয়া নালাগিলে। মানুহবিলাকৰ চবৰে গেট পাছ লৈ আছে আৰু কোনফালে কিমান দূৰলৈকে যায় ইয়াত লিখা আছে, চাই লওক। আৰু অলপ পাছতে টাউন পাৰ হয় মহাদেৱপুৰ হৈ মানে যাম আৰু বাইপাছদি বৰমচা হৈ ওলাম। চাই লওক এইফালে যায় ক'লৈ কিমান দূৰলৈ। অৰুণাচলত একেবাৰে ৰাস্তাবিলাক চাওক না কিমান ধুনীয়া হৈ আছে আৰু মানুহ একেবাৰে নাই, গাড়ী মটৰ মানে বিশেষকৈ নাই, একেবাৰে ঠাণ্ডা, ক'ৰবাতহে এখন দুখন গাড়ী দেখা পোৱা যায়। আৰু আপোনালোকৰ মটৰ ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু অলপ আগত আমি পাই যাম বৰডুমচা, আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ বাৰু, আৰু আজিলৈ বাই বাই। আমি ফুৰিবলৈ গৈছিলোঁ অলপ।
তাৰে অকণমান শ্বট কেইটামান আপোনালোকৰ আগত অকণমান দেখালোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই। It's caught in the crossfire.